অসমলৈ দ্ৰুতগতিত আহি আছে ঘূৰ্ণীবতাহ ফণী। আপোনালোকে নিৰাপদ স্থানত থাকিব লাগিব আৰু বাংলাদেশ হৈ আমাৰ অসমত প্ৰৱেশ কৰিব এই ফণী। বাংলাদেশ হৈ অসমত প্ৰৱেশ কৰিব ফণী। আৰু আজি ৰাতিপুৱা উৰিষ্যাত 180ৰ পৰা 200 বেগত ঘূৰ্ণীবতাহ আহিছে। এতিয়া বিগ ব্ৰেকিং নিউজ। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে উৰিষ্যাত 180ৰ পৰা 200 কিলোমিটাৰ বেগত ঘূৰ্ণীবতাহ আহিছে আৰু বহুতো ক্ষয়ক্ষতি কৰিছে। অসমত বিশেষকৈ ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰাত আটাইতকৈ বেছি প্ৰভাৱ পৰিব পাৰে। এতিয়াৰ বিগ ব্ৰেকিং নিউজ। ফণীৰ প্ৰভাৱ ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰাত আটাইতকৈ বেছি পৰিব পাৰে। এইটো বতৰ বিজ্ঞানে কৈছে। 5 মে'ত গুৱাহাটীত পুৱা 11:30 ঘূৰ্ণীবতাহ আহিব পাৰে। এতিয়াৰ বিগ ব্ৰেকিং।